হেল্ল' ফ্ৰেণ্ডছ, মই আৰফিনা মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহিব আমাৰ ঘৰত কেইজনমান আলহী, গতিকে আলহীৰ কাৰণে মই কি বনাওঁ অলপ চাওঁ আহক। এইখিনি মই চব ওলোৱাই থৈছোঁ আলহীক দিবলৈ। এতিয়া চাহৰ কাৰণে কি যোগাৰ কৰিছোঁ চাওঁ আহক। এয়া 2টা মিঠাই দিছোঁ, এয়া চিঙৰা, পোৱা পিঠা, নাৰিকল পিঠা আৰু কেক। এইকেইটা মই ঘৰতে বনোৱা। এয়া এনেকৈ মই চাহকাপ ৰেডি কৰিছোঁ। এয়া মিক্সচাৰ আৰু ডাঙৰ নিমকি আৰু চাহকাপ মই এযোৰ কাপ প্লেটত দিবলৈ ওলোৱাই থৈছোঁ। আহক এতিয়া ভাতৰ কাৰণে কি যোগাৰ কৰিছোঁ চাওঁ আহক। এয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি বিলাহী দি বনাম, বিলাহীটো অলপ কাটি থৈছোঁ আৰু এয়া কুকুৰা কাটি থৈছোঁ আৰু এয়া বেচন দি বেঙেনা ফ্ৰাই কৰিম। এইখিনি ৰেডি কৰি থৈছোঁ আৰু আজি মনটো অলপ বেয়াও লাগি আছে যে আপোনালোকক একো ৰেচিপি তেনেকৈ ভালদৰে দেখাব পৰা হোৱা নাই। বহুতে আজি ব্যস্ত আছোঁ আৰু এইখিনি মই চালাডৰ কাৰণে ৰেডি কৰিছোঁ আৰু কুকুৰা এয়া পোলাও। এয়া এতিয়া কি বনাইছোঁ চাওঁ। এইখিনি চালাড, এয়া বেঙেনা ফ্ৰাই আৰু এয়া কুকুৰাখিনি, এয়া আলু দি মাংস তৰকাৰী, কুকুৰা মছলা দি বনাইছোঁ অলপ আৰু এয়া মাছ বিলাহী দি বনাইছোঁ আৰু কি বনাইছোঁ চাওঁ আহক। এয়া পোলাও, এয়া কলিজা ভুনা আৰু এয়া আম আচাৰ। এইখিনি আজি আলহীৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।